ৰাম ৰাতিপুৱাৰ পৰা কৰোঁতে আজৰি হলো ৰচোন কিবা কৰি এই আপিটোৰো উদ্ধাৰ হোৱা নাই আজি তাইক চাবা আহিবো ৰাতিপুৱা সোনকালে উঠি ফেলে তাই কামখিনি কৰিব লাগে সেইটো জানাই নাই সব গিলা হল ৰচোন মোৰ আমাৰ উঠা মানুহ আহি পাব এতিয়া মই সেই চিন্তা কৰি আছো কিবা কৰি এই আপিটোক গতাব পাৰিলি মই মূৰৰ ওপৰত দি স্বাস্থ্যৰ পানী যাব আৰু তাক দি উঠি এবাৰ আৰু আপাটোক গেলি ভাবিব লাগিব আপাতো ক'ৰবাত ভাল পাইছি এনে নাই তাক দেখোন অনাবৰে কৈ থাকো ক'ৰবাত এটা ভাল পাই থবি সি যদি মনে মনে ক'ৰবাত ভাল পাই থৈছি তাক টানি লৈ আহিব দিম আজিকালি পলেহে আহে আপিগিলা আনি কেনে মন্দিৰত নি কেনে কিবা কৰি থপনমা কৰি কেনে হোমখিনি পুৰি আনি কেনে এই কৰ্জাৰে হওক ঘৰটোত থৈ দিবি তাৰপিছত সি যেনেকে চলে সেনেকে চলিব আপিটোক আজি চাবা অহাৰ কথা আছে আহিয়ে দেখোন পোৱা নাই কেইটা বাজিল বা ৰচোন একবাৰ ফোন কৰোঁ মই হেল্ল' মই যাব ওলাইছো ৰ'ব আজি মানে ময়ে যাম ল'ৰাটো আৰু মোৰ এখেত মানে কেইদিনমান পিছত যাব আজি ময়ে চাই আহিব আপোনাৰ ছোৱালী আপোনালোকে একো চিন্তা কৰিব নালাগে মোৰ ছোৱালীটো আপুনি দেখিছে আপোনাৰ নিচিনাই ফটোত দেখিছো নহয় একেবাৰে মোৰ নিচিনাই দেখোন একেবাৰে সেইকাৰণেতো চাব যাব ওলালো এই দুটাই একেজি তলত একেবাৰে দুইজনে মিলিম দিয়া একেবাৰে পাভযোৰা হ'ব শাহু বোৱাৰী হ'ব বাকী আপোনাৰ ছোৱালীৰ একো ভাল পোৱা চাল পোৱা নাইতো নাই সেইবিলাক একো নাই খালি তাই অলপ উঠাত দেৰি কৰে সেইবোৰ হৈ যাব যেতিয়া আমাৰ ঘৰলৈ ছোৱালী আহিব নহয় তেতিয়া সেইবোৰ মই চব ঠিক কৰি দিম উঠাত দেৰি কৰিলেও চব কামেই তাই কৰে ৰান্ধা বাঢ়া খাৰা পোছা সমস্ত মানে তাইৰ গাতে আৰু মানে মই চব এৰি দিছো তাইৰ ওপৰতে বাৰু এতিয়া হ'ব দে আমি গৈ আছো দিয়ক হ'ব দিয়ক ওলা নাই এতিয়া গেলি এনেকে ওলাব কি কৰিব লাগে তোক আজি ছোৱালী চাবা অহাৰ কথা নাই হা তই এনেকে থাকিবি নেকি ছোৱালী চাবা এনেকে থাকিম এনেকে যদি পচন্দ কৰিব নকৰে যদি নাই এনেও মোৰ দিয়া যা মই কৈছো নহয় যা তাতে মেখেলা চাদৰ ওলাই থৈছো মেখেলা চাদৰ পিন্ধি কি যে হব নহয় এই ভায়েক কইনাক দুটাই মোৰ মাথা খাই পেলাইছি চাচোন মই এতিয়া কি কৰো কইনা চাব আহি আছে মই এতিয়া ঘৰত কবা নোৱাৰো ভাল পাই আছে বুলি কি কৰো এই দেখা কাটা কোনে কৰো হেল্ল' তোমাক মই কৈছিলো না যে ঘৰত বিয়াৰ কথা চলি আছে আজি বোলে মোক চাবা ল'ৰা আহি আছে বোলে এতিয়া মই কি কৰো কচোন ল'ৰাটো নাহে দেচোন মাকটো আহিব বোলে আৰু মাকটো বোলে একদম দেখাত একেবাৰে মোৰ নিচিনা সেইকাৰণে একেবাৰে পচন্দ কৰিছি কি কৰবা মই বিয়া যাম না তুমি কিবা এটা কৰবা কি কয় আজিয়ে পঢ়ি যাব লাগিব দিয়া দিয়া মই যাই আছো দিয়া দিয়া তুমি হেৰি বাহঁতৰ লগ লৈ আহিবা আজিয়ে পঢ়ি যাব কথা কৈছি গতিকে যাৱাই ভাল কাৰণ আজি যে আহিব তাকতো মই চিনি জানি নাপাওঁ আৰু মই সি ইমান দিন আগৰ পৰা ভাল পাই আছো আজি 5 বছৰে হ'ল সেইটো এক দিবা নোৱাৰো মই গতিকে কোনো নাথাকোতে মই সফলতা পেলি বান্ধি গুচি যায় ভাল গতিকে এতিয়া মই যাওঁ সফলতা পেলিও বান্ধি ললো বহীটো লিখি থলো এখনতে থলো আৰু এতিয়া যাওঁ বজাৰ কৰি লৈ কিনে লৈ যা বজাৰ যি দামে কিবাকে মিলে মিলে আনছো দে মাই এখন মোক কাই কি লিখি থৈ হে কি নহৈছি ইমান যে আটা বাঢ়ি আছা তই মই বাচন ধুই আছিলো কি হৈছে মানে এই চা জীয়েৰে কি থৈ গৈছে পৰ এখন ভালকে পৰ কি কৰছি কচোন এয়া মোৰ কপাল এতিয়া মই কি কৰো কি কৰা কৰ এতিয়া সিহঁতে বোলে নাৰ্চাৰী পাইছে মোক ফোন কৰিছে যেতিয়া মই কিনিমান পাইছিলো কি কৰবি এতিয়া মোৰ মা মই কি কৰো এতিয়া মই কি কৰো তাই মোক নাক কাম কাটি হলে থৈ গেল তাৰ যদি কোনোবা যদি ভাল পোৱা আছিলে মোক ইমান দিনে কিয় কোৱা নাছিল মই সিহঁতক ইমান আশা নেদিলো হয় নহয় কিবা এটা উপায় কৰ এতিয়া নহ'লে এতিয়া আহিয়ে কি কৰবি কিনো কৰো এটাকে ভাবি আছো ৰচোন এটা উপায় পাইছো তই বহচোন কৈ নাথাকি মই আহি আছো মা কি কৰা জলদি কৰে আহিয়ে পাব এতিয়া কি এটা ৰচোন মানে এইজনে মোক
কিয় ধৰবা দিছা ধৰচোন ধৰচোন তই ধৰচোন চোৰে কি কৰিম মানে ধুনীয়া কানি লচোন এখন তাৰপিছত দেখো এখন দিছো কি এইযোৰা কাপোৰ মই তাই আজি আপি চাবা আহিলি পিন্ধিব বুলি আনি থৈ দিছিলো তাৰপিছত এতিয়া তাইতো পলে গেল নহলে মোৰ নাক কাণ কাটা যাব তয়ে মোৰ সন্মানটো বাচাব লাগব আৰু এই কি কবা খুদছা ভালকে কচোন নাই বুজে কেনে তই চাদৰ খান এনেকে দিছো নাকবাৰ গোটাই সলনি হৈ যাব এনেকে দিলে গোটা সলনি হৈ যাব গোটাই সলনি হৈ যাব কি মাইলা খান এতিয়াও মই বুজি পোৱা নাই বৰ ধুনীয়া লাগছে তোক তই যদি আপিছলি হলি হয় তোকে মই বিয়া দিলো আজি তাৰমানে কি মই সিহঁতে তাৰমানে উপায় নাপাওঁ কাৰণে তই মানে বুটকে আপি বনাই কেনে সিহঁতৰ মাজত যাব দিছা এটা আহিয়ে পাছি কিজানি যা 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 তই ভাবি ওলাই তই মোক বৰ ডেমেজেল পাচালি দেই নহয় যা তই যদি মোক সন্মান নাবাচা আজি বাচন্তা নাই তই ভাল কৰি দিবি আৰু আহোঁতে বৰ ধুনীয়াকৈ উৰণিখন অলপমান লৈ আহিবি নহ'লে তোক চিনি পাব আৰু হেৰি বৰ ধুনীয়াকৈ সৰু সৰুকৈ মাত দিবি যা 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 তই ঘৰত কোনোবা আছে নে বিয়নী মই আহি পালো বিয়নী আহিছি ঘৰতে বৰকে আহি আহ নেলাগে আহক বাহিৰতে বহি মাছি পিছে ছোৱালীহে চাবলৈ আহিছো কিনো আকৌ ভিতৰত মানে ইয়াতে কথা পাতো বাৰু এইখিনি লওকচোন ইয়াতে কেইটামান মিঠাই আনিছো মিঠাই আনিছে ছোৱালীটো যেতিয়া আপোনাক দেখা কৰিব আহিব তেতিয়া মিঠাইখিনি দিব মোৰ হাতত দিলে কি হ'ব বিয়ানী আমি কি আনি হে এতিয়া বাকী খবৰ বাতৰি কওকচোন বাৰু ঘৰৰ ফালে কেনেকুৱা আছে ভালে দিয়ক মোৰ আজিহে মনটো ভাল লাগিছে ছোৱালীজনী চাব আহি বাকী আজিকালি দেখোন ছোৱালী পোৱাই টান ভাল পাই নথলে সকলোৱে বুকিং কৰি কৰি থৈয়ে দিয়ে আজিকালি তেনেকুৱাই বোলে হক বে নহক বৰ খেতা ফালি মৰ জিও আহিল বৰ কইনাৰ উঠিল জ্বৰ আজিকালি সেনেকুৱাই পিছে আপুনি যে অলপ আগতে ডাইলগটো মাৰিলে আপোনাৰ ছোৱালীটো জ্বৰ উঠিছে নেকি নাই উঠা মই এটা আজিকালি ডাইলগহে মাৰিছো কাৰণ ছোৱালী পোৱা টান যে সেইকাৰণে মই ডাইলগটো মাৰিলো কি কব বিয়নী আজিকালি এনেকুৱাই সেইকাৰণে মোৰো ল'ৰাটোক কৈছো এটা ছোৱালী চাই থৈ দিবি নাই ছোৱালী কোনো চাই দে সি নাচাই মই চাই দিয়াহে হ'ব বোলে বিয়নী মোৰে ভাগ্য ভাল দিয়ক আপোনাৰ ছোৱালীটো পালো দিয়ক দিয়ক তেনেহলে যাওক আপোনাৰ ছোৱালীক মাতি আনো আনি আছো মই একেবাৰে ছোৱালীজনীক চাহ পানী তামোল গোটেইখিনিয়ে লৈ আহি আছো ৰ'ব আপুনি বহক দেই তই এটা বহি আছা চাহ হৈছে নে নাই চাওছি তথাপিতো মই এতিয়া বহি আছো মই কি কৰি থাকিম নাচি থাকিম নেকি তাই এতিয়া গুচি গৈছে এতিয়া তাই কাম চব কৰিব লাগে লাহে লাহে নুশুনে দে অলপমান মান সন্মান এইদিনা মই পিন্ধি কেনে একদম একেবাৰে বোলো ল'ৰাটো আছে নে আপোনাৰ ল'ৰাটোক দেখোন দেখা নাই আহিব দিয়কচোন এবাৰ আছে ৰ'ব আছে বুলি কিয় কলি এতিয়া মই এনেকে যাম নেকি মানে এতিয়া মই বুঢ়ী আহিছে এই বহক মই মানে হাঁহৰ মাংস কাটি আছিলো তুমি ইমান খিনাইছা বহুত দিনৰ মূৰত দেখিলো নহয় মই কিনিছো মানে এই বেছি সময় হোৱা নাই মই কিনাবা মোৰ এটা মস্ত ডাঙৰ টেনচন মাথাৰ ওপৰত জাপি দিছি মায়ে নহয় সেইকাৰণে কিনিছো দিয়ক উপায় নাই আৰু কি টেনচন হা অলপ সময়ৰ আগতে কিনিছা এনেকুৱা আৰু কিবা টেনচন থাকে না নক'ব এনেকুৱা টেনচন যদি আপোনাৰ ল'ৰাৰো ওপৰত যদি জাপি দিলা হয় নহয় তেতিয়াহ'লে আপুনিও গম পালে হয় তুমি কি কৈছা একদম বুজি পোৱা নাই দে যোৱা যোৱা হাঁহৰ মাংস কাটা হয় মই যাওঁ দিয়ক আপুনি বহক আমাৰ বাইদেউ আহিলে আপোনাক মানে চাহ লৈ আহিব নহয় আপুনি মানে অলপ চাব আৰু দেই মোৰ মানে বহুত কাম আছে মই যাওঁ দিয়ক এইটোৱে মোৰ ছোৱালী আপুনি ভালদৰে চাওক ছোৱালীজনী দে ধুনীয়াকৈ মিঠা মাত দি কেনে চাহকাপ দি পুৰণি কিয় লৈছ আজি বিয়া নহয় তোমাক চাবাহে আহিছো নহয় আমাৰ তাৰমানে দেউতাকে বহুত সংস্কাৰ আছিল সংস্কাৰৰ ডাঙৰ দীঘল ল'ৰা ছোৱালী সেইকাৰণে প্ৰথমতে মুখখন নিদিখাকৈ এনেকৈ ছোৱালী দেখালে এনেকৈ তাৰমানে দেখাব লাগে বিয়া নহয় পাছত কান্দি মোৰ বুকান একদম হম হমে যায় বাপা বাহেৰে বাপা
হাও এতিয়া দেখোন নালগা ধৰিলাকে কেনে কৰে গোটাই মৰমে লাগে মোৰ কথা আপোনালোকৰ লগত কথা পাতি পাতি মোৰ কিটা আজিকালি কথাগিলা কথিত হয় লিখিত হয় গোটাই মিক্সিং হৈ গৈছে বাকী ছোৱালী চাই কেনে লাগিল বিয়নী পচন্দ হৈছে নে নাই আপোনাৰ এই মাই মোৰ তামাম মুটা লাগছে কিবা এটা কোন হ'লে মেখেলাতে মুটা যাব কিবা এটা কৰে তই মাই ভৰিখন কিয় সেনেকে আছে মোটা লাগছে নেকি আপুনি ঠিকে ৰৈছে মোৰ তামাম মুটা লাগিছে নহ'লে মেখেলাতে মুটা যাব মোক মুটিব যাব দিয়ক না কি নকয় মোটা লাগছে মুটি আহি গ'ল যা কিনো সুধায়ে যা জলদি যা নহ'লে ইয়াতে মুটি দিবি যা মুঠা যাব কি যি হ'ব বিয়নী এই আপিটোৰ লগত লাজতে মৰে মানুহ আহিলি ঘন ঘনকে মুটি মৰে আপুনি অলপ বহক চাহনি শাক মই ভিতৰৰ পৰা অলপ কাম আছে আহোঁ ভগৱান তামাম গৰম লাগছি এইগিলাখান পিন্ধি কিনে আপি মোখানে কেনেকে চলিবা এতিয়া মই মুটা লাগছি মুটো কেনেকে মেখেলাখান পিন্ধি বহি কেনে মুটো নেকি বহি কেনে মুঠবা নৰা নহয় এনেকে মুটো ৰ ভিতৰত আৰু হাফ পেণ্টটো আছে নহয় ভিজি যাব দেখোন এনেকে মুটো নেকি এনেকে মুঠবা নৰা মেখেলাখান বান্ধি কেনে মুটো ৰ মোৰ চাহ খা হৈ গেল ভিতৰত বা কি কৰছি এতিয়া নকলেকে আহিয়ে পোৱা নাই বেজাৰো লাগছি একবাৰ বাহিৰ খাতে চাহ মোৰ হবা লগা বৈৰীটো থিয়া হৈ কিনে কি কৰছি তাই দেখোন মুঠবা আহিছিল কি কৰছি চাহ লৰচোন মেখেলাখান দাঙি লৈছি এইটো দেখোন আপা কি ভগৱান মই পলাব নালগিয়া চব গম পালো নাই আটা মাৰবা নৰা এতে ভিতৰত থাকোঁতে মই পলাই ভাল মিঠাই কেইটা আনিছিলো নহয় মিঠাই কেইটাও লৈ যায়